নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া জ্ঞানলৈ আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা মহৎ লোকৰ বাণী। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ। কৌটিল্যই কৈছিলে যে আকাশত উৰি ফুৰা চৰাইৰ বাট জনাও সম্ভৱপৰ হ'ব পাৰে, কিন্তু ভাৱ গোপন কৰি ৰখাসকলৰ গতিবিধি বুজা টান। হোমেন বৰগোহাঞিয়ে কৈছিলে যে জীৱনৰ অভিজ্ঞতাৰ পৰা আমি এই কথা শিকিছোঁ যে কোনো কাম নকৰাকৈ শুই বহি থাকিব লগা হোৱাতকৈ ডাঙৰ যন্ত্ৰণা একো নাই। ডক্টৰ লক্ষীনন্দন বৰায়ে কৈছিলে যে আজীৱন দেহটোক সক্ষম কৰি ৰখাৰ উপায় হ'ল আসন, প্ৰাণায়াম আৰু ধ্যান। মামণি ৰয়ছম গোস্বামীয়ে কৈছিলে যে মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে। চন্দ্ৰপ্ৰসাদ শইকীয়াই কৈছিলে যে মানৱ জীৱনৰ প্ৰতি প্ৰকৃতিৰ মহৎ দান হ'ল ভাষা। যিজনে সেই ভাষা সুন্দৰ আৰু সাৰ্থকভাৱে লিখিব পাৰে তেওঁৰ সমান সম্ভৱ ভাগ্যৱান পৃথিৱীত নাই। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কৈছিলে যে জীয়াই থকাৰ যুদ্ধখনত আমি ইমানকৈ মগ্ন হৈ পৰিব নালাগে যে আমি কিয় জীয়াই আছোঁ তাকো পাহৰি যাওঁ। বাচি থকা সময়খিনিত যেন জীৱন নিৰ্বাহ কৰিবলৈ নাপাহৰোঁ। লক্ষ্যধৰ চৌধুৰীয়ে কৈছিলে যে জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়, আয়ুস জুখিবা বন্ধুৰে, বছৰেৰে নহয়। গেটেই কৈছিলে যে মূৰ্খ আৰু জ্ঞানীৰ কোনোৱেই অনিষ্টকাৰী নহয়, কিন্তু আধা মূৰ্খ আৰু আধা জ্ঞানী দুয়োটাই অত্যন্ত ভয়াৱহ। হজৰত মহম্মদে কৈছিলে যে সাংসাৰিক সম্পত্তি সৰহ হ'লেই মানুহ সুখী হ'ব নোৱাৰে, মনৰ সন্তোষেই সুখৰ মূল। বুদ্ধদেৱে কৈছিলে যে অতীতৰ কাৰণে অনুশোচনা নকৰিবা, ভৱিষ্যতৰ কাৰণে দুশ্চিন্তা নকৰিবা। বিপদৰ আশংকা কৰি অবাবতে সময় নষ্ট নকৰি কেৱল বৰ্তমানটো যাপন কৰি যোৱা, ইয়েই তোমাৰ দৈহিক আৰু মানসিক শান্তি দিব। ধন্যবাদ জনাইছোঁ সকলোকে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।